আনি টিভিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলে মোৰ ৰজলক ভাই। আজি বতৰটো বেলেগ ভাল আৰু ওলাইছে, ইমান বুলি লাগিছে আৰু ঘৰ চৰ চাফা কৰা মেলা কাম চাম আজৰি। এতিয়া বাজিছে এটা, মোবাইলটো হাতত তুলি লৈছোঁ আৰু কি দেখুৱাব পাৰোঁ চাওঁচোন আপোনালোকক, আৰু চাই থাকিব, শেষলৈ চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট, আৰু নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া আমৰ ছিজন নহয় জানো বাৰু, আৰু আমৰ আচাৰ বাৰু কোনে কোনে বনালে, আৰু মই আজি ৰ'দ ওলোৱা দেখি ভণ্টিয়ে পাৰিলে গছৰ পৰা, আৰু আমখিনি কি কৰিছে কেনেকৈ কৰিছে চাওঁচোন বলক। তেতিয়াহ'লে আচলতে ভণ্টিয়ে কাটি আছে ভিডিঅ'খিনি চাওঁতে বলক। মই কামখিনি আজৰি কৰি ল'লোঁ, তাই আৰু ছোৱালী লাগি আছে, আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ। কি কাম কৰিছা? ধুইছা? কি কৰিবা এইটো আমটো? হয় নি? কি কৰিছে?